Hello everyone, মই জুটিয়ে লাভ ইউৰ লাইফলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আমাৰ ছোৱালীয়ে নতুনকৈ কলকলাবলৈ শিকিছে গতিকে মই ভাবিলোঁ তাই কলকলাই থকা সময়খিনিৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ৰাতিপুৱা শুই উঠি কাম বন কৰি আজৰি হৈ আকৌ পাকঘৰত লাগিব লগা হৈছে কাৰণ মা মানে এফালে যাব লগা হ'ল হঠাতে গতিকে মই ভাজিকণ বনাব লগা হৈছে ভাজি মানে জহা ভুল আলু আৰু এফালে জহা ভুল কচু বিলাহী এনেকৈ কৰি পেলাই চব্জি এখন তাতে দুটামান মাছ পেলাই দিম আৰু সেয়াই ইমান তেনেকুৱা একো বনাই থকা নাই আজিকালি একো কাম শান্তিত কৰিবলৈ নাপাওঁৱে নহয় এই চব্জিকণ বনাই নহ'লে ছোৱালীয়ে আমনি কৰিলে আৰু মই লৰালৰি কৰি গৈ পেলাই তাইক ল'ব লগা হ'ল চব্জিখন অকণমান আগবঢ়াই থৈ ভণ্টিক বোলো তই চাবি ওপৰত মাছকেইটা পেলাই দিবি আৰু হৈ যাব চব্জি মই তাইক লৰালৰিকৈ ল'ব লগা হৈছেগৈ ইমান যে কোচ চিনি পোৱা হৈছে মানে কুলা চিনি পায় আজিকালি কোনে লৈছে কোনে নাই লোৱা আৰু সেইটো কাৰণে মানে যিটো সময়ত মোক বিচাৰিব সেইকণ সময়ত মই ল'বই লাগিব তাই ইমানেই আমনি কৰে সেইকণ সময়ত মানে ইমান জনা কেনেকৈ হৈছে নাজানো আৰু দেই এয়া দেখিছেনে ভণ্টি ইমান মনাব চেষ্টা কৰিছে তাই কৈছে মই নোৱাৰোঁ এইটোৰ ছোৱালীক মোৰ কোচত নাথাকে সেয়া আকৌ মনাব লগা তাই আচলতে টোপনি আহিছে ভোকো লাগিছে মই অকণমান লৈ পেলাই অকণমান ইফাল সিফাল কৰি দিলে তাই শুয়ে যাব কি হলে ফেনটো ঘুৰা বন্ধ হৈ গল ন লাইটটো গল যে মোবাইলটো গৈছে আৰু না তেওঁ মই কৈছোঁ যে মোৰ মোবাইলটো গ'ল মোক নতুন এটা কিনি দিয়া তেওঁ কৈছে একেবাৰে আইফোন কিনি দিম ইমান যে মানে ধেমালি কৰি থাকিব পাৰে নহয় আইফোন কিনিবলৈ এতিয়া যে আইফোন বাদ দিয়ক মোৰ ইয়াত তাতকৈ কম দামী ফোন এটা কিনিবলৈও মোৰ মানে হাতত পইচা নাই আৰু তেওঁৰতো নায়েই বাৰু মোৰো নাই গতিকে কেতিয়া কিনো ঠিক নাই আৰু মোবাইলটো বেয়া হৈছে সেইটো কাৰণে মই নিজক দেখুৱাবই পৰা নাই মানে ফ্ৰণ্ট কেমেৰাটো ভাগিলে আৰু এই ডাইপাৰটো যে মিনি ব্লগ চাইছে যদি গম পাব মোৰ লগৰ ছোৱালীজনীয়ে দিছে আৰু এই ফ্ৰকটো আজি ধুই থ'ব লাগিব কাইলৈ তাইৰ ভেকচিন আছে গতিকে এইটো পিন্ধাই নিম বুলি ভাবিছোঁ কেনেকুৱা লাগিছে বাৰু ফ্ৰকটো কমেণ্ট কৰি জনাবচোন মোৰ কিন্তু বৰ মৰম লাগিছে আৰু এই ডাইপাৰটোত যে 60টা মানে এনেকুৱা পেণ্টছ আছে ভালেই বাৰু দেই বেয়া নহয় কিন্তু যিটো এইটো কি কয় মই যিটো ইউজ কৰোঁ মেমি প'ক' পেণ্টছটো মানে ইয়াতকৈ বেছি ছফ্ট হয় বাৰু কিন্তু এইটো ঠিকে আছে দেই ইউজ কৰিবলৈ বেয়া নহয় আৰু নিউবৰ্ণ চাইজ বিচাৰি এই মেমি প'ক'টো তাইলৈ ডাঙৰ হৈছিলে সেই যেতিয়া তাইৰ ওজনটো কম আছিলে বা আৰু সৰু আছিলে অকণমানি আছিলে তেতিয়া বহুত মানে সেইটো ডাঙৰ হয় তাইলৈ ডাইপাৰ এই নিউবৰ্ণ চাইজটো কিন্তু এইটো দেখোন আপোনালোকৰ যাৰ মানে বেবী অকণমানি থাকে নিউবৰ্ণ চাইজৰ বিচাৰি থাকে যে এইটো বহুত ধুনীয়াকৈ জোখত হ'ব দেই এতিয়া এইটো মানে তাইলৈ অকণমান টান হৈছে কাৰণ তেতিয়া 3 মাহ হ'বলৈ হৈছে যে তথাপিতো মোৰে ভুল হ'ল বাৰু তেতিয়া সুধিছিলে এইটো হ'বনে নহ'ব বুলি আৰু এয়া ৰাতি হ'লেই মই দিনত ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু বেছিকৈ এয়া চব্জি এখন বনাবলৈ লৈছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ মানে যদি বইল আলু থাকে আলু পিটিকা খাবলৈ মন নাযায় কিবা বেলেগ খাবলৈ মন গৈছে তেতিয়া মোৰ নিচিনাকৈ কৰিব পাৰে এইটো মোক আজি মায়ে দিলে বাৰু বুদ্ধিটো এনেকৈ আলু কিটুকুৰ ভাজি লৈছোঁ যেনেকৈ আলু ভাজি বনাই তেনেকৈ অকণমান ফ্ৰাই কৰি লৈছোঁ আৰু তাতে যেনেকৈ আমি এগ ভুৰ্জি বনাওঁ তেনেকৈ কণী এটা ফ্ৰাই কৰি দিছোঁ তাৰ লগতে
গতিকে ধুনীয়াকৈ সেই আলু ডিম ভাজি বনাওঁ যে আমি, তেনেকুৱা ভাজি এখন হৈ যাব। খাবলৈ বহুত টেষ্টি হৈছিলে দেই। মায়ে আইডিয়াটো ঠিক দিলে। এবাৰৰ পৰা ময়ো যদি তেনেকৈ খাবলৈ মন নাথাকে মই সেইটোৱে বুদ্ধি কৰি খাম। বহুত ধুনীয়া হৈছে। আৰু মই ৰেচিপি বুলি দি থকা নাই আৰু, জাষ্ট দেখুৱাই দিছোঁ আপোনালোকক যে আপোনালোকেও এনেকৈ খাব পাৰিব। আইডিয়া এটা দি দিছোঁ মই শিকিছোঁ যেতিয়া। আৰু এয়া মোৰ চব্জি ৰেডি হৈয়ে গ'ল। আলু ডিম ভাজি ৰেডি হৈ গ'ল। এতিয়া ভাতকেইটা খাই লওঁগৈ সোনকালে, নহ'লে ছোৱালী উঠিলে আৰু সেয়াও মুদা মৰিব। আৰু আজি মায়ে আৰু এটা বস্তু বনাইছিলে, ৰ'ব দেখুৱাই আছোঁ। এয়া চাওক, এয়া ঔটেঙা টক বনাইছিলে, আৰু এয়া মই বনোৱা ভাজি আৰু বিলাহী দিয়া দাইল। গতিকে ভাতকেইটা খাই লওঁ, আৰু নিমখ কমিলে গালি শুনিব পাৰোঁ বুলি নিমখৰ টেমাটো আনি থৈ দিছোঁ ওচৰতে। এইফালে আমাৰ টিকলিজনী শুই আছে। কিমান সময় শুব গেৰেণ্টি নাই কিন্তু দেই। এয়া ভাত খাই আজৰি হওঁ মানে আমাৰ ছোৱালী উঠিলেই। ভাওনাৰ বাবে ৰাস্তাত জ্বলি থকা লাইটবিলাক চোৱাত ব্যস্ততা এতিয়া। গাঁৱত ভাওনা আছে আৰু এনেকৈ ঘৰৰ সন্মুখতে নামঘৰ, কিন্তু যাবলৈ পোৱা নাই। মনটো ভাবকচোন কেনেকুৱা লাগি আছে। আৰু এয়া নেক্সট দিনাৰ ভিডিঅ' দেই। মই আজিকালি একেবাৰে এদিনতে ব্লগ শেষ কৰিব নোৱাৰোঁ, মোৰ কাৰণে ইম্পচিবল হৈ গৈছে। এয়া ৰাতিপুৱা চাহৰ লগত দেখিছেই কি খাইছোঁ, আৰু মই মিনি ব্লগত দেখুৱাইছোঁৱেই অলৰেডি। আৰু এয়া ছোৱালী আইতাকৰ লগত থাকি যে ইমান ভাল পায় নহয়, আৰু আইতাকে ল'লেই তাই শুই যায়, সেইটো এটা ভাল কথা। আৰু এইফালে এতিয়া অকণমান ছোৱালী টোপনি গ'ল আইতাকৰ কোচতে, আৰু সেইফালে শুৱাই দিয়া আছে দেখিছেনে। আৰু তাই সিখন বিচনাত শুৱাই লৈ মই বিচনাখন বোলো পাৰি লওঁ, আজৰি হৈ লওঁ সোনকালে, কাৰণ আজি তাইৰ ভেকচিন আছে। আৰু গাড়ী হুৰহুৰ চাগে শুনি আছে ভইচ অভাৰত, উপায় নাই জানেনে। এতিয়া সোনকালে আজৰি হ'বলৈ ট্ৰাই কৰিছোঁ, কাৰণ দেৰি হৈ গ'লে, যিহেতু 12টালৈকে টাইম আছে, গতিকে সোনকালে পাবগৈ লাগিব আমি তাত। যিহেতু ঘৰতো এপাক গৈ সোমামগৈ, গতিকে কিবাকিবি তাইৰ বস্তু অলপ লৈ যোৱাটো ভাল। আৰু সেইবাবে মই এই ৱাইপছটো লৈছোঁ, আৰু এনেকৈ ডাইপাৰ দুটা লৈছোঁ। সেই ৱাইপছটো যে তাহাঁতেই দিছিলে দেই, এনেকৈ মানে ক'ৰবাত গ'লে লৈ যাবলৈ ভাল। আৰু তাই ফেচ টাৱেল এখন লৈছোঁ, আৰু এনেকৈ ৰেপিং টাৱেল এখন লৈছোঁ। আৰু এইফালে মোৰ টপ এটা, আৰু এনেকুৱা সৰু সৰু বিচনা চাদৰ টুকুৰাবিলাক যে, আৰু যিখন বেড প্ৰটেক্টৰ সেইখনো লৈ লৈছোঁ। কাৰণ ডাইপাৰ নিপিন্ধালে বেড প্ৰটেক্টৰখন বহুত প্ৰয়োজন হৈ যায় সময়তে। সেয়া ৰেডি হৈ লৈছোঁ। এই যোনদিনাখন যে এনেকৈ ভেকচিন থাকে, মোৰ মানে একে বুকুখন টিপিং মাৰি থাকে, কাৰণ আগৰবাৰ ভেকচিন দিওঁতে এনেকুৱাই কান্দিছে। আৰু আগৰবাৰ তাই 4টা বেজি একেলগে লৈছে, ইমান যে কান্দিছে নহয়। গোটেই ৰাতিটো মানে আমনি কৰিয়ে থাকিলে, মানে সন্ধিয়ালৈকে আমনি কৰিছে। আৰু ৰাতি তাই বিষত কেকাই শুই আছে অকলে। আগৰবাৰ ইমানেই বেয়া লাগে নহয়, মানে ভেকচিন দিয়া দিনাখন তাইতকৈ বেছি মোৰ, মানে তাইতো বাৰু একো বুজিয়ে নাপায়, কিন্তু মোৰ মানে চবতকৈ বেছি ভয় লাগি থাকে। আৰু হাজবেণ্ডৰ পৰা মই গালিও শুনো। আৰু এইখিনিতে মই কথা এটা কওঁ দেই, মোৰ এইখিনি সময়ত মানে মোৰ পৰা আপোনালোকে একো ইউনিক ব্লগ নাপাব জানেনে। মই ভিডিঅ' এডিট কৰাটো বাদ দিয়ক, মই ভিডিঅ' কৰিবলৈও টাইম নাপাওঁ। তথাপিতো আপোনালোকে ছোৱালীক চাব বিচাৰে বা মোৰ ব্লগ বিচাৰি থাকে কাৰণে মানে বহুতে মোক ফোন কৰে। কমেণ্ট বহুতে নিদিয়ে, কিন্তু আপোনালোকে মোক ফোন কৰিয়ে থাকে যে কি হ'ল, ব্লগ দিয়া নাই, ব্লগ দিবাচোন, ছোৱালীক চাওঁ লাগিছে। এনেকৈ বহুত কমেণ্ট আহি থাকে, হোৱাটছআপত আহে, ফোন কৰে। সেইটো কাৰণে মই ব্লগবিলাক আগবঢ়াব বিচাৰোঁ। মানে যদি তেনেকুৱা কিবা ইউনিক কণ্টেণ্ট বিচাৰিছে, তেনেহ'লে প্লিজ মোক স্কিপ কৰিব। আৰু বহুতে ভালেই পায় বাৰু মোৰ ভিডিঅ', 0.5-0.9% মোৰ হয়তো ব্লগ বেয়া পাইছে। গতিকে যদি বেয়া পাইছে, মই অকণো বেয়া নাপাওঁ, মোক আনছাবস্ক্ৰাইব কৰি দিলেও মই বেয়া নাপাওঁ। কিন্তু মোৰ ছেটিছফেকশ্যনৰ কাৰণে, আৰু আপোনালোকে যিসকলে মোক ভাল পায় তেওঁলোকৰ কাৰণে মই এনেকৈ ভিডিঅ' সদায় দিয়েই থাকিম।
যদি সঁচাকৈ বেয়া পাইছে বা কিবা ইউনিক বিচাৰিছে কেনেকুৱা বিচাৰিছে ক'ব মই দিবলৈ ট্ৰাই কৰিম যিমান পাৰোঁ কিন্তু মই যিহেতু ডেইলি ব্লগাৰ গতিকে মোৰ ডেইলি লাইফটোত যি হৈ থাকে সেইখিনিয়ে মই দেখাবলৈ চেষ্টা কৰোঁ সেয়াই অলপ মনৰ কথা মানে কিবা এটা মনত খুদ হৈ আছিলে গতিকে আপোনালোকক বোলো কৈ থৈ দিওঁ আৰু এয়া আজি স্কুলৰ কলিগ লগ পালোঁ মই যোনখন স্কুলত আগতে কৰিছিলোঁ সিহঁতো আহিম বুলি কৈছে বাৰু এদিন আমাৰ ঘৰলৈ বহুত ভাল লাগিলে দেই দুজনীকে লগ পাই পেলাই আৰু এয়া ঘৰ সোমালোহি আৰু ছোৱালী কান্দি দেখিছেনে চকু ফুলি আছে দেখিছে গোটেই একে ৰঙা পেলাই দিলে চকু টকু আৰু সেই ভৰিটোতে দিছে বেজি একদম মানে ফুলি আছে যে ভৰিটো ইমান আমনি কৰিছে নহয় বুজাব নোৱাৰোঁ আৰু এয়া মানুহজনে চিকেন বনালে আৰু ভাতকেইটা তেওঁৱে বনালে আৰু মায়েও লাগি মেলি দিছে আৰু মায়েও কিন্তু সেয়া যেন তেনেকৈ খালোঁ আৰু দুজনে খাওঁ নাখাওঁকৈ খাইছোঁ আমি আজি আৰু এয়া আমাৰ মিচি বহুত দিনৰ মূৰত দেখাইছোঁ আৰু এয়া নেক্সট ডিনাৰ ভিডিঅ' তাই বহুত জ্বৰ উঠিছে মানে ক'ব নালাগে আৰু গোটেই ৰাতিটোৱে কেকাই শুই থাকিলে আৰু এতিয়াও তেনেকুৱা আমনি কৰিয়ে আছে যোৱাকালি তাই বহুত বিষ হৈছিলে আৰু এইফালে ভণ্টি স্কুল যাবলৈ ওলাইছে আৰু মই এতিয়ালৈকে একো চাহ তাহ একোৱে খোৱা নাই পানী অকণো খোৱা নাই মায়ে কৈছে তই গৰম পানী গিলাচ খা দেই গৰম পানী গিলাচ খা পানী নোখোৱা হৈছ তই বুলি গালি পাৰি আছে পানী গিলাচ লৈছোঁ হাতত খাবলৈ আৰু আজি নেৰা নেপেৰা বৰষুণ ক'বই নালাগে কেনেকুৱা বৰষুণ মাৰিছে এয়া দেখিছেনে ব্ৰেকফাষ্টত কি লৈছোঁ সদায় তাৰে ৰুটি আৰু আজি প্ৰসাদৰ দাইল আছিলে দেই কোনে কোনে ভাল পায় বাৰু খাবলৈ মই কিন্তু বহুত ভাল পাওঁ এয়া দেখিছেনে আমাৰ পথাৰ তিয়াই দিছে একদম বৰষুণে এনেকৈ বৰষুণ দিয়া দেখি অকণমান মানে পূজা আহিছে নিচিনা লাগিছে কিয় নাজানো আৰু এয়া ছোৱালীৰ কাপোৰখিনি অলপ ঠিক কৰি লওঁ বুলি ভাবিছিলোঁ এইটোত মানে যিখিনি তাইৰ নতুন কাপোৰ সেইখিনি আছে আৰু এইখিনি যিখিনি ইউজ কৰি আছোঁ এইটোত মানে যিখিনি ইউজ কৰিছোঁ সেইখিনি আছে গতিকে মই ভাবিছোঁ তাইৰ যিহেতু 3 মান্থ হ'ব এতিয়া গতিকে তাই অলপ কাপোৰ মানে চিলেক্ট কৰি থওঁ বুলি ভাবিছোঁ আগৰখিনি মানে অকণ চুটি নিচিনাও হৈ গৈছে বেছিদিন পিন্ধিব নোৱাৰিব আৰু সেইবাবে নতুন যিখিনি কাপোৰ আছে তাৰ পৰা অলপ চিলেক্ট কৰোঁ বুলি ভাবিছোঁ 3 to 6 মান্থছলৈকে যিখিনি কাপোৰ আছে সেইখিনি অলপ চিলেক্ট কৰোঁ বুলি ভাবিছোঁ তাইৰ জোখাৰে আৰু মই ভাবিছোঁ যিখিনি মানে তাইৰ একদম নতুন কাপোৰ আছে যিখিনি মই তাইক পিন্ধাব নোৱাৰিলোঁ মানে 0 to 3 মান্থছলৈকে যিখিনি কাপোৰ থাকি গ'ল পিন্ধাবলৈ সেইখিনি ভাবিছোঁ তেনেকুৱা কাৰোবাক গিফ্ট দি দিম নহ'লে আৰু যাৰ তেনেকুৱা প্ৰয়োজন আছে এনেকুৱা বেবীবিলাক থাকে নহয় ধৰক ৰাস্তাটো থাকে তেনেকুৱা বেবীবিলাক মানে দি দিম বুলি ভাবিছোঁ কাৰণ তাই যিহেতু ইউজ নহয় কাৰবাৰটো কামত আহক সেইটো কাৰণে ভালকৈ থৈ দিছোঁ সেয়া কাপোৰো আৰু সেয়া অলপ চলপ কাপোৰ আৰু এইখন যে চাওকচোন মই ইমান দিনৰ মূৰত দেখিছোঁ নহয় ক'ব নালাগে আৰু কেতিয়াবাতে তাইক অকণ ইউজ কৰিব পাৰিলেন মানে তাই কোমল বিচনা নিচিনাকৈ শুৱাব পাৰিলেন কিন্তু ঠাণ্ডা দিন আছিল মানে গৰম দিন আছিলে যে গৰম দিনত বাৰু এইখন এনেকৈ ৰেপিং কৰি পেলাই এনেকৈ চুৱেডলিং কৰি পেলাই ল'ব নোৱাৰি তথাপিতো ভালেই হ'ল এতিয়া ল'ব পাৰিম ঠাণ্ডা দিন আহি আছে যিহেতুকে আৰু এইখিনি যে মানে যিবিলাক ছেট আছে তাৰ সেই ছেটবিলাকৰ লগত পেণ্টছবিলাক হয় সেইখিনি মই এক্সট্ৰাকৈ থৈ দিছোঁ তাইক এতিয়া পেণ্টছ পিন্ধাব পৰা হোৱা নাই কিন্তু ডাঙৰ হয় অকণমান তাইলৈ অকণমান ডাঙৰ হ'লে পিন্ধাব পাৰিম আৰু এয়া কাপোৰখিনি চিলেক্ট কৰি ল'লোঁ তাই এতিয়া যিখিনি পিন্ধিব এয়া বহুত মৰম লগা কাপোৰো সৰু বেবীবিলাকৰ কাপোৰবিলাক দেখিলে মানে পিন্ধো লাগি যায় কিয় জানো ইমান মৰম লগা চাওকচোন কাপোৰবিলাক মই এয়া ফ্ৰকবিলাকো অলপ চিলেক্ট কৰি থৈ দিছোঁ সেইখিনি এতিয়া মায়ে ধুই দিব আৰু এইফালে এই নেপি দুটা এতিয়া চাগে তাইলৈ আঁতিব আৰু নেপিটো মানে চাওক বহুত ডাঠ আছে মানে ডাবল লেয়াৰ আছে লিকেজ হোৱাৰ মানে সেই টেনশ্যনটো নাথাকে এইটোত বহুত ধুনীয়া এইকেইটাও ধুই দিবলৈ দিব লাগিব আৰু এইফালে আমাৰ ছোৱালী সাৰ পাইছে অকণমান গাটো ভাল পাইছে তাই আগতকৈ আৰু তাইক যিটো ভৰিত বেজি দিছে সেইটো ভৰি তাই নাদাঙে ভৰি থৈ দিয়ে আৰু ইটো ভৰিকে দাঙি থাকে এইটো ভৰি তাই দাঙিবলৈ ষ্টাৰ্ট কৰিছিলেহে দুইটা ভৰি সমানে এই দুইটা ফুলি গৈছে যে গধুৰ হৈ গৈছে তাই দাঙিব পৰা নাই বিষতে ইমান যে ভয় কেলে লাগে ইমান যে ভয় লাগে কেলে লাগে এনেকৈ বুকুখনতে ভয়টো লাগি থাকে যে সেইকাৰণে বুকুখনতে ভয়টো লাগি থাকে যে কেলে লাগে কেলে লাগে কেলে লাগে কেলে লাগে কেলে লাগে
জ্বৰটো কমাই নাই ছোৱালীজনীৰ, তথাপিতো চাওকচোন হাঁহি তাইৰ বেয়াই লাগিছে। গোটেই ৰাতিটো অকলে অকলে কেকাই আছে, কি কৰিম মানে একো ভাবি পোৱা নাই, এনেকুৱা হৈ গৈছেগৈ। দেহা যদি ডাঙৰ হৈছে ন, দেতা গোসাঁনীজনী ডাঙৰ হৈছে ন দেহা। খাবা নেকি? খাবা নেকি? আইতা আনিছে তাত খাবা নেকি? খাবা নেকি? দেতা চুলি পকি গ'ল, দেতা চুলি পকাই দিলা। মই পকালো নে তুমি পকালা? কৈ দিয়াচোন দেতা, মায়ে পকালে নে ছোৱালীয়ে পকালে? চাহকণ খালোগে নে দেখাম? ছোৱালীৰ জ্বৰ হৈ থকা দেখি দেউতাকো আহি ওলালহি, আৰু তাইও মানে দেউতাকক দেখি ইমান উচুবিছে নহয় ক'ব নালাগে আৰু দেউতাকৰ কোচলৈ হাত মেলি মেলি গৈছে। তাৰপাছতে বৰমাও আহিলে তাইক দেখি পেলাই, আৰু বৰমাও ল'লে অকণমান, আৰু তাই একদম বৰমাহঁতৰ ঘৰলৈ যাবলৈ মানে হাত দি দেখুৱাই আছে যে বৰমাহঁতৰ ঘৰলৈ যায়। মানে তাই এইকেইদিন ফুৰি ফুৰি অভ্যাস হৈ গৈছে যে বৰমাহঁতৰ ঘৰৰ চোতাললৈও যায়, ভিতৰলৈও যায়, গতিকে তাই সেইফালেও মনটো আছে। আৰু এতিয়া মানে বৰমা ৰখি থকা দেখি তাই দেউতাকৰ ওচৰলৈও যায়। সেয়াই মোৰ ডেইলি আপডেট। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। প্লিজ কমেণ্ট কৰিব, আপোনালোকে কমেণ্টে নকৰে। আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। আৰু আজিৰ ভিডিঅ'টো ইমান শেষলৈকে চোৱাৰ বাবে বহুত 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 ধন্যবাদ।